Hello guys, welcome to Technogyan. So এতিয়া লকডাউন চলি আছে আপোনাৰ কোভিড-19 মানে যেটো ব্ৰেকডাউন আছে তাৰ কাৰণে তো চাও এতিয়া যদি আপোনাৰ ই পাস যদি লাগে তো কেনেকৈ এপ্লাই কৰিব লাগিব তো এই ভিডিঅ'ত মই দেখাই দিম আছে মই নিজে পাৰ্সোনালি এপ্লাই কৰি আছো মই মানে এখন কেন্দ্ৰীয় বিদ্যালয়ত কাম কৰো তো মানে এতিয়া মোক প্ৰিন্সিপালে কিবা এটা আইটি ৰিলেটেড কামবিলাক মই চাও তো ভিডিঅ' কনফাৰেন্স কিবা কিবি এনেকৈ চলি আছে যেটো আৰও বা হেডকোৱাৰ্টাৰ বন্ধ হোৱা নাই তো তাৰ কাৰণে মই যাব লাগিব তো মই ই পাস কাৰণে এপ্লাই কৰিম আজি তো তাৰ কাৰণে কেনেকৈ কৰিব লাগে একলত মই আপোনাক দেখাই দিম মই নিজে কৰিম পাৰ্সোনালি আপোনাক দেখাই দিম তো তাৰ কাৰণে ইউআৰএল এটা আছে আপোনাৰ এইটো চাওক প্ৰথমতে ই সাৰ্ভিস দিলে আপোনাৰ এইটো লিংকটো আহি যাব eservices.assam.gov.in তো এইটো আপুনি লিংকটো ওপেন কৰি লওক তো এইটো ওপেন কৰিলে আপোনাৰ প্ৰথমতে আপুনি ইউজাৰটো ক্ৰিয়েট কৰিব লাগিব আপুনি কি লগইন সাইন আপ কৰিব লাগিব সাইন আপ কৰিবৰ কাৰণে ओके মই ফার্স্ট টাইম কৰিছো তো মানে হলেও যিমান পাৰো হেল্প কৰিম এটো সব লগইন বুলি অপচন এটা আছে তো ক্লিক কৰি চাও কি হয় তো ইয়াতে আপোনাৰ আইছে অপচন ডোন্ট হ্যাভ এন অ্যাকাউন্ট ৰেজিস্টার হিয়ার তো ৰেজিস্টার কৰি লও এটা অ্যাকাউন্ট ओके লেট মি চেক ओके এটা আহিছে পেজ তো ইয়াতে মোৰ নেমটো দিম ओके तो ईमेल आईडी ओके तो कांटेक्ट नंबर ये तो कांटेक्ट नंबर शेयर करियो पारी ये पब्लिक कांटेक्ट नंबर है तो यूज अपने साले प्रॉब्लम ना तो ये सपोज আছে पासवर्ड तो पासवर्ड মই কিবা দি দিম ইয়াতে सपोज কি দিম ओके এইটো দি তোমাৰ ঠিক আছে এটা নকমৰ পাসওয়ার্ড কি দিছো তো ইয়াতে মই যাম আসাম তাৰ পাছত ক্যাপচা কোডটো দিব লাগিব 9R62 to validate কৰিম OTP আহিছে মোৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি আহিছে তো এটো ওকে কৰিম মই এতিয়া মোবাইলটো আহিছে বাৰু ওকে মোবাইলটো আহিছে তো মোবাইলটো মই আগত দি দিও মোবাইলটো হল আপোনাৰ 131202 আৰু ইমেইলটো হল email 641844 তো এই দুটা হৈছে তো মই এটো ওকে ঠিক আছে ৰেজিস্টাৰ স্টার্ট হৈছে সাকসেসফুলি হৈছে এটো সাকসেসফুল হৈছে সো এটা প্লিজ গো ব্যাক আচ্ছা লিখিছে প্লিজ গো ব্যাক এন্ড ইমেইল লগ ইন আচ্ছা মই লগ ইন কৰিবৰ কাৰণে এটো যে মই চাৰ্জাৰ বাদ চাৰ্জ কৰিছো ओके তো মোক লগ ইন কৰিবৰ কাৰণে দিছে পাসওয়ার্ডটো মই ক্ৰিয়েট কৰিলো তো এতিয়া মই ক্লোজ কৰি দিম তো এতিয়া মই লগ ইনত আহিম আৰু ইয়াত মই ইমেইল আইডিটো দি দিম ঠিক আছে ओके তাৰ পাছত দিব লাগিব পাসওয়ার্ড তো পাসওয়ার্ড দি দিলো ক্যাপচা কোড বিচাৰিছে ক্যাপচা কোড দি দিলো ओके J46 ओके तो एक्चुअली माने कि स्कूल तो ओपन करा ना एतियाले केंद्रीय विद्यालय तो ओपन करा नाছিলে तो ऑफिशियल काমৰ কাৰণে মাতি পারমিশন দিবনে নাই তাৰ কাৰণে অলপ ডাউট আছে আৰু তো লগইন কৰাৰ পিছত এনেকৈ আহিছে তো ইয়াতে আপুনি বহুত বিচাৰিব লাগিব ন বিচৰাতকে মোৰ লিংক এটা আছিল एक्चुअली এসডি অফিচৰ পৰা মোক মেছেজ কৰি জনাইছিলে এটা ইউআৰএল আহিছে মানে ইউআৰএল এটা দিছিলে তো মই তাত চাই লওঁ ইউআৰএলটো কিবা আছে নেকি কোড সার্চ কৰিব লাগিব চাই লওঁ তো এইটো হল কোড কল পেন কার্ড তাৰ পাছত ইউআরএল তাৰ পাছত ইয়াতে ইপা এটা সার্ভিস প্লাস ইন্স্যুরেন্স অফ এসেনশিয়াল সার্ভিস তো এইটো সাই ক্যাটাগরি হ'ব মই ইয়াতে সার্চ কৰিব লাগিব তো ইয়াতে আপোনাৰো সেমই হ'ব কাৰণ আপুনি তো ই পাসে এপ্লাই কৰি আছে তো সার্চ কৰা অপশনটো কোড ইয়াতে কৰবাত দেখিছে নেকি বাৰু সার্চ কৰা অপশনটো লগ ইন তো হৈ আছে না লগ ইন হোৱা নেকি বাৰু 34 ओके और इतिया है लॉगिन मान আছিল এতিয়া সো এটো মোৰ আই গৈছে নেম তাৰ পাছত এপ্লাই সার্ভিস এপ্লাই ফৰ সার্ভিসেস তো ইয়াতে যাম
তাৰ পাছত অল সাৰ্ভিসেস এভেইলেবল চাই লম তো ইয়াতে সাৰ্চ কৰা অপচনটো আহিব লাগে আহিছে ইয়াতে তো মইটো এসেনশিয়াল সাৰ্ভিস এসেনশিয়াল আহিছে নে কিবা এপ্লিকেশন এইটো আহিছে ইন্স্যুরেন্স ডেলিভারি অফ এসেনশিয়াল insurance for essential service maybe this one এইটোৱে হয় না ইন্স্যুরেন্স ফৰ ডেলিভারি তো নহয় মোৰ তো এসেনশিয়াল সার্ভিসে হয় পাস তো মই ইয়াতে ক্লিক কৰিম তো এইটো আহি গ'ল ডিটেইলছ বিচাৰিব ইয়াতে কিবা কিবি এতিয়া মোৰ তো প্ৰথমতে মোৰ নামটো দি দিওঁ ক্যাপছ লক অন কৰি লিখি দিওঁ বিজয় বৰ্মন তাৰ পাছত কন্টাক্ট নাম্বাৰ দি দিওঁ কন্টাক্ট নাম্বাৰটো শো কৰিব পাৰে এইটো ইমান পাৰ্সোনাল কন্টাক্ট নাম্বাৰ নহয় ডেট অফ বাৰ্থ টু দি দিওঁ তাৰ পাছত নাই ডেট অফ বাৰ্থটো শো কৰিব পাৰে এইটো ইমান সিক্ৰেট নহয় বয়স লুকালে ন কি আৰু ন তাৰ পাছত ইমেইল আইডি gmail.com তো হৈ গ'ল এইটো অৰিজিনেল মোৰ নহয় কিন্তু 10 ডিসেম্বৰ হয় ইয়াতে অলপ বঢ়াই দিয়া আছে আৰু মই গাঁৱৰ পৰা ন গাঁৱৰ মানুহে আৰু বয়স কমাব নাজানে বঢ়াবহে জানে তো এইটো মোৰ প্ৰাইভেট একচুয়ালি গভৰ্নমেন্ট হয় তো মই গভৰ্নমেন্টত ক্লিক কৰো তাৰ পাছত হাউস নাম্বাৰ এড্ৰেছ লাগিব এপ্লিকেশনত তো মই এড্ৰেছটো দিম এড্ৰেছ মই শো নকৰো দেই ইয়াতে এইটো মই ব্লাৰ কৰি দিম তো এড্ৰেছটো হল মোৰ okay this one should be here okay to yate to hobo street okay landmark near okay তাৰ পাছত ডিস্ট্ৰিক্ট বাক্সা তাৰ পাছত পুলিশ স্টেশন that is Tamulpur post office okay block okay তো এইখিনি ফৰৱাৰ্ড পিছত তলত মোৰ বাইকৰ ডিটেইলছ মই বাইক লৈ যাম একচুৱেলি তো বাইকৰ ডিটেইলছ মই ভৰাই দিম ইয়াতে তাৰপিছত ইয়াতে মই দি দিওঁ okay bike number দিলো তাৰপাছত টু হুইলাৰ তাৰপাছত জাৰ্নি টু ৰাউণ্ড ট্ৰিপ তাৰপাছত ইয়াতে টু পেসেঞ্জাৰ অনলি ওৱান okay তো এইটো মই আজিৰ পৰা এপ্লাই কৰি দিওঁ আজিৰ পৰা পাছটো লাগিব একচুৱেলি লকডাউন কেতিয়া খুলে গ্যাৰান্টি নাই ন তো মে তিনিমে কৰিব লাগিব তিনিমে কৰি চাম আৰু তিনিমে কৰি চাম এতিয়া কি হয় তাৰ পাছত এটো গভৰ্নমেন্ট ডিউটি okay তাৰ পাছত route within district source route to মই দি দিওঁ তো Tamulpur remark justification table remarks of as a co-passenger now remarks deputed by principal for IT support okay তো itu মই এনে কৰি দিম তাৰ পাছত ইয়াতে হিম এটো ডিসি অফিচাৰ পৰা আছে সাব ডিভিজন অফিচাৰ সাগে নাই দিয়া তো এবাৰ ট্ৰাই কৰি চাও তামুলপুৰত আছে নেকি বাৰু সাব ডিভিজন অফিচাৰ এই কৰিছে নেকি নাই কৰা মই ডিসি কৰিব লাগিব ডিসি কৰি মই বাক্সা কৰি দিম
ओके एटु एग्री करिब লাগিব बेस्ट ऑफ माय नॉलेज बाकी ওটা মই পইচা দৰকাৰ নাই আৰু কম্পাস এগ্ৰিমেন্টে হয় কিবা যদি ফুল কে লৈছে একশন লব লিখা থাকিব ইমান টাইম নাই মই ডিউটি যাব হ'ব এতিয়া তো এইটো মই লিখিলো তাৰ পাছত সাবমিট কৰি দিম তাৰ পাছত লোকেশন কি আছে লোকেশন 1 সেকেন্ড ও এটো মুছলপুৰ কৰিব লাগিব क्योंकि हमार डीसी ऑफिस मुसलपुर আছে কিন্তু মুছলপুৰ বুলি আছে নে নাই মুছলপুৰ তে বাক্সাই আছে মুছলপুৰ তো নাই তো কিয় ফুল ধৰিছে বাৰু নহব নেকি মোৰ 9B1Y5 ओके ड्राफ्ट नंबर डिसेम्बर टू स्क्रीनशॉट এটা মাৰি থৈ দিম ओके इसले लिनक्स ৰিটে মই জানো স্ক্ৰীনশটটো ধুনীয়াকৈ মাৰা যায় এপ্লিকেশন নাম্বাৰটো দিছে কিবা এটা তো তেতিয়া কি হ'ল এপ্লিকেশন নাম্বাৰ দিছে কিন্তু এটা স্ট্যাটাস হ'ব নেকি এপ্লিকেশন সাবমিট হ'ল নে নাই নাম্বাৰ এটাই পালো মই God knows what happened. Incomplete application. Incomplete ho ase acha thik ase to ako moi eta action lom tarpor details dot sum ki bhul lekhaise to koriba ki yate bhul lekhai ase to musolpur to yate nai to moto baksai hoy na भगवान जाने यार की बोल रहा है सर बेलेग तो फोटो तो यार तो एरा तो ना है को ना एरा আকৌ ইয়াতে সাইল অফ কি হৈছে সব ঠিকই আছে মাত্ৰ ডকুমেন্টস আপলোডিংৰ কাৰণে মোক দিয়া নাই কিন্তু তো আকৌ মই সাবমিট কৰি দিম আচ্ছা তো এইটো কাম আছে এইটো আকৌ সাবমিট কৰি দিম ওকে এবাৰ হৈছে ড্ৰাফট নম্বৰ আহিছে প্ৰবলেম দিয়ে আৰু আমাৰ অসমৰ সাৰ্ভাৰ ন কিবা দিছে চাও এপ্লিকেশন নট সাবমিটেড আচ্ছা এপ্লিকেশন সাবমিট কৰিব লাগিব তো মই ওসা অ্যাটাচমেন্ট এনক্লোজ কৰিব লাগিব তো মই অ্যাটাচমেন্টটো এনক্লোজ কৰি দিম তো প্ৰথমতে লাগিব আইডি প্ৰুফ মই কি দি দিও পেন কাৰ্ড দি দিও তো পেন কাৰ্ডৰ ফটো মোৰ অলৰেডি ইয়াতে সেভ কৰা আছে কম্পিউটাৰত তো মানে মোবাইলৰ পৰা কৰিব পাৰে সেম প্ৰসিজাৰ হয় তো ইয়াতে আহিব পেন কাৰ্ড সেভ কৰিম documents format because jpg নাই নেকি বাৰু jpg আছে তো স্মল লেটাৰ ক্যাপিটাল লেটাৰ html ৰ কিবা প্ৰবলেম দিয়ে মানে ক্যাপিটাল স্মল তো বেলেগ বেলেগ কয় তো এটা মডিফাই কৰি লওঁ দেই যদি এনেকুৱা কিবা প্ৰবলেম যদি হ্যাপেন হৈ যায় তো টেনশন এটা হ'ব গতিকে মই ইয়াতে গৈ jpg টো আছে তো মই কৰিম স্মল লেটাৰটো দিম jpg কৰি এন্টাৰ কৰিম তাৰপৰা আকৌ ব্ৰাউজাৰ যেটা নটাইম কি হয় বলে এখন হয় ইয়াতে আহিল ওপেন ওকে ফৰমেট স্ট্ৰিং কোন পাউটো এনে আহি থাকে নে কি বা তো ইয়াতে মই ডকুমেন্টস গভৰ্নমেন্ট ডিউটি তো ইয়াতে যাম মই গৈ এটো এনে আহি থাকে এই পিছত ডিউটি অফিচিয়েল ডিউটি মই ডাউনলোডত আছে একচুয়ালি অফিস তো এটো মই ওপেন কৰিম তো এটো মই এতিয়া কৰিম save an actually ए भगवान हो जाबी बारते टेंशन नि दिबी आरो ओके तो याते मतो হৈ গল তো এতিয়া আমি কৰিম সাবমিট Dear Vijay Berman, your application for essential service e-pass is submitted successfully. Your application reference number is this application submitted 29 this apply our DC office such a Baksar district hoise. To eta moi trace kori thakibo parim yate goi sabo parim moi complete etu trace to etu application application reference number to lagibo to incomplete to nohoy etia complete hoise কিন্তু সাম কেনেকে এtia moi etu submit korisu okay but my screenshot loisilu modify
এইটো লাগিব না এপ্লিকেশ্যন ৰেফাৰেল নাম্বাৰটো লাগিব চাগে মোবাইলত যদি আহিছে তো ঠিক আছে নহলে আকৌ স্ক্ৰিনশ্বটটো চাব লাগিব ৱেট নাই মোবাইলত মেছেজ একো নাহে তাৰমানে মোবাইলত মেছেজ নাহে মই স্ক্ৰিনশ্বটটো বিচাৰিব লাগিব এতিয়া হেডেক স্ক্ৰিনশ্বট ইয়াতে স্ক্ৰিনশ্বটটো আছে তো ইয়াতে গৈ মই ৰেফাৰেল ইটো এপ্লিকেশ্যন ভাবিছিলোঁ মই এনেকুৱা কিবা জেং লাগিব পাৰে বুলি এইটো মোৰ অফিচিয়েল এপ্ৰুভেল হয় তো এইটো অপেন কৰি ল'ম এইটো ড্ৰাফট নাম্বাৰহে আছিলে অফিচিয়েল নাম্বাৰটো এইটোৱে আছিল নেকি বাৰু অ'কে কৰি চাই লওঁ কি দেখায় অ'কে তো এইটো মই অন টপ কৰিম অন টপ কৰি এইটো এনেকৈ ৰাখিম ৰাখি কেনে এইটো অলপ ট্ৰেক কৰি নাম্বাৰটো শ্ব' হৈ থাকক আৰু তো এইটো ডেট টু ফ্ৰম এইটো ফ্ৰম আচ্ছা ঠিক আছে ডাইৰেক্ট চাৰ্চ কৰিলে আহিব নেকি বাৰু কিবা চাৰ্চ কৰাৰ অপশ্যন গেট ডেটা আহি গৈছেতো এপ্লিকেশ্যন নাম্বাৰ নিদিলে হৈ যায় গেট ডাটা কৰিলে এনেই ডেটৰ কি কৰিছিলোঁ এইটো আহি যাব তো এইটো মই এপ্লিকেশ্যন কৰিছিলোঁ ইনিচিয়েটেড হৈছে তো এতিয়া মই চাব পাৰিম চাগে ইনিচিয়েটেড ইয়াতে আহিলোঁ ইয়াৰ এপ্লিকেশ্যন হেজ বিন একচেপ্টেড এণ্ড চেণ্ড টু কনচাৰ্ণ অৰ্গেনাইজেশ্যন ইউ একনলেজ শ্লিপটো ল'ব পাৰোঁ প্ৰিণ্ট এইটো একনলেজ শ্লিপ আৰু তো এনেকৈ আৰু এইটো এপ্লাই কৰা হৈ গ'ল মই ভিউ কৰিব পাৰোঁ যিটো মানে ছাবমিট কৰিছিলোঁ মই এইটো ইয়াতে গ'লে মই ভিউটো দেখাই দিব ঠিক আছে অ'কে ডান আমি কৰি দিলোঁ এতিয়া চাওঁ ষ্টেটাছ কি আহে তো যেতিয়া আহিব মই তেতিয়া ভিডিঅ'টো বনাই দেখাই দিম অ'কে বাই থেংক গড হৈ গ'ল নহয় এবাৰতে হেডেক এটা দি আছে